Welcome back to my channel, Marcos Vlog. কেনেছে হাকৰ ভালে আছে আজি গৈ আছো বৰদোৱা মানে কি কওঁ এইটো আমাৰ ভাইটি হ'ব ইয়াৰো চেনেল এটা আছে দোস্ত সাবস্ক্ৰাইব কৰি দিব হিমাংশু ব্লগ মই ডিসক্ৰিপশনত ঘৰত কমেন্ট বক্সত মই সবতে দি দিবি বেচাৰা বহুত কষ্ট কৰে তো কৈ দে কিবা বহুত কষ্ট কৰে ব্লগ তো বনাইছো সাবস্ক্ৰাইব কৰি দিয়ক তো এতিয়া কৈ আছো আমি বৰদোৱা যাম আৰু এটা জেগালৈ যাম আৰু মানে গাড়ী আহিব ট্ৰেভেলাৰ আহি আছে এতিয়া বাজিছে অলপ মানে সোনকালে হৈ আছে বৰ দেউতাৰ লগত জাষ্ট পাণ পাৰি আছিলোঁ খাবলৈ আমি নাখাওঁ বাৰু আমি গোট খাওঁ নাখাওঁ ভাত নাখাওঁ তো আহিব যাম ওলাব লাগিব এই জাষ্ট উঠিয়ে ব্লগটো বনাইছোঁহে আৰু এটা নামঘৰলৈ যাম আৰু বৰদোৱা মানেতো জানেই মই এটা ব্লগ বনাইছোঁ শংকৰদেৱৰ জন্ম ঠাই বৰদোৱা এতিয়া ভাইটিয়েও সেই তাকেই কৈছে দোস্ত সি জানে দিয়ক ঐ ভাইটি বৰদোৱা কাৰ জন্ম হৈছিলে শংকৰদেৱ দোস্ত ই চব জানে তো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোৰ লগত ভাইটি চেনেলটো ভিডিঅ'টো চাই থাকক মোৰ চাইকেল এখন আহিব ফ্লিপকাৰ্টত মোক সেইটো ভিডিঅ' চাই থাকিব দোস্ত ৰেডি টু গ' এতিয়া খালি জালে হ'ল গাড়ীখন অহা নাই চাওক মই পূৰা ধুতি চুটি পিন্ধি লৈ একদম মানে পূৰা বহি আছোঁ চুলিকেইডাল বেয়া হৈ আছে অলপমান একো নাই আৰু ইয়াত বেগ চেগ লৈ লৈছোঁ যাতে পানী চানী ভৰাই লওঁ চাহ একাপ খাই লৈ পেলাই যাওঁ আৰু ৰাতিপুৱাটো একো খোৱা নাই গাড়ী আহিবলৈ বাকী আছে চ' গাড়ী আহিব আমি যাম আৰু ইয়াত আমাৰ দেউতাই কিবা কিবি লৈ লৈছে ভাই চলো দোস্ত আমি পাই গ'লো পাতেকি বাৰী ন দোস্ত পাই গ'লো এইমাত্ৰ তো এইখনতে আহিছিলোঁ এইখনত দোস্ত এইখন ট্ৰেভেলাৰখনত তো চাই থাকক ভিডিঅ'টো এণ্ডলৈকে এতিয়া আগত গৈ আছোঁ চাই থাকক আমি ইয়াৰ ভিতৰত আহি গ'লোঁ মন্দিৰটো নামঘৰটোৰ ভিতৰত আৰু এইপিনে দবা এটা দেখিলোঁ আৰু পিছে নামঘৰটো বহুতেই ডাঙৰ হয় চাব পাৰে বহুত বেছি ডাঙৰ আৰু তলত পূৰা টাইলছ লগাই থৈছে ভাল লাগিছে নামঘৰটো ভাই সেইটো তো সেয়া কৰি পেলাই দেখাই আছোঁ পেনে আমাৰ বনোৱা ভাগ চলি আছে দেখিবলৈ পাইছে এজোপা আম হয় কি ফুলিছে চাওক না দোস্ত মা সৰিব অলপ কিন্তু হ'লেও কিমান লাগিব ভাবকচোন বাপৰে বাপ আৰু এইপিনে অলপমান আমি ওলাই আহিছোঁ এইপিনে দোকান বজাৰ আছে এইবিলাক সৰু পোৱালীয়ে চাওকচোন কেনেকৈ বস্তু বেছি আছে এইটো দোস্ত আমাৰ পৰা এইটো বেলেগৰ আৰু এইপিনেও বেলেগৰ তো এইপিনেও দেখাই দিছোঁ দোস্ত চাব পাৰে তো এয়া ভালে আছে চাব পাৰে এইপিনে বহুত মানুহ আছে আৰু নেদেখাওঁ আৰু দোস্ত দোস্ত এয়া পানী দি আছে সদ্যহতে মজা লাগিছে খাই পানীখিনি আৰু এইপিনে আমি খাবলৈ বহিছোঁ কি খাবলৈ দিয়ে দেখাই আছোঁ অলপ দেৰি এইপিনে ভাত আৰু আমাৰ পিনে ভাত বুলিয়ে কয় যে দিছে ভাজি আনি এইপিনে দিলে আমাৰ ভাজি নেক্সট কি দি আছে এতিয়া সদ্যহতে দালি দি আছে এইপিনে আমাৰ আজি বায়ু ব্লগ বনাই আছে চাওক মই ভিডিঅ'টো দি দিম আজিও চাওক আশীৰ্বাদ দি দিলে যিহেতু এতিয়াতো খাব লাগিব আৰু খাই দিওঁ আৰু দে আৰু ইমানে চাগে আৰু কিবা শুকান ভাজি অকণ আনি আছে না শুকান ভাজি নে কি ভাজি কিবা ভাজি আৰু দে খাই দিওঁ আৰু খাই পেলাই ভিডিঅ'টো এণ্ড কৰিম খাই দিওঁ আৰু দে
সদ্যহতে মোৰ এতিয়া খাই হৈ গৈছে আৰু এতিয়া ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। এতিয়া আমি গৈ আছোঁ বৰদোৱা থান, নতুন বৰদোৱা। নেক্সট ব্লগত পাই যাব। তো এইটো ব্লগ চাই নেক্সট ব্লগতে ৱেইট কৰক। আৰু ছাবস্ক্ৰাইবাৰ্ছ এতিয়া আৰু 2টা লাগে 220 হ'বলৈ, তো পটাপট কৰি দিয়ক। কিবা এটা চেলিব্ৰেশ্যন কৰিম আৰু দিয়ক, কিবা মোৰ ফালৰ পৰাই কিবা এটা গিভৱে কৰিবলৈ চাম আৰু কিবা এটা মানে হ'ব আৰু ভাবি আছোঁ। 220 কৰি দিয়ক বা 300 মানততো ভাল এটা গিভৱে কৰিম। চাই থাকক ভিডিঅ'টো, মানে শেষে আৰু বাই বাই।